মই মনচুমীয়ে মনচুমিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি মই মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু মাহঁতৰ ঘৰত আহি মোৰ ল'ৰা ছোৱালীকেইটা খেলি আছে। দাদাৰ ছোৱালী এজনী আছে, তাৰ লগত মানে ধুনীয়াকৈ খেলি কৰি আছে। চাওঁচোন কি কৰি আছে। চাওক সিহঁতে লিপষ্টিক লৈছে, চুলি ফলিয়াইছে, কি কৰি আছে চাওক। আৰু মোৰ অকণিটোকো লিপষ্টিক দি দিলে, মোক কি কৰি আছে চাওকি। লিপষ্টিক লৈ উঠ চাওক ইয়াৰ। দেখিছেনে এটি কিমান ফূৰ্তি কৰি আছে। আপোনালোকক ভিডিঅ' দেখাই মানে শেষ নহ'ব। বহুত ঢেৰ কিবা কিবি মানে সিহঁতি খেলিছে, কৰিছে, ফূৰ্তি কৰিছে। আৰু কালি ৰাতি আমি খালোঁ পোলাও আৰু মাংস। তাকেনো কেনেকৈ বনালোঁ চাওঁ আহকচোন। পোলাও কাৰণে মই এয়া চাউল, খিচমিচ আৰু পিঁয়াজ, ইলাইচি আৰু ডালচেনি লৈ লৈছোঁ। কুকাৰত অলপ তেল গৰম কৰিবলৈ দিছোঁ। অলপ তেল দি দিছোঁ গৰম হ'বলৈ। এতিয়া তেল গৰম হোৱাত মই কুকাৰত পিঁয়াজ দি দিছোঁ। পিঁয়াজ, ডালচেনি এয়া দি ভাজি লৈ ভাজা অলপ হ'লত চাউল অলপকৈ দি দিছোঁ। চাউল মই জহা চাউল লৈছোঁ। পোলাও খাবলৈ যিহেতুকে জহা চাউল বা বাচমতি চাউল ভাল। মই ঘৰত জহা চাউল আছিলে, জহা চাউল লৈছোঁ। এতিয়া চাউল অলপকৈ ভাজি দিম। মই অলপ ৰঙচুৱা বৰণ হোৱালৈকে মই চাউলখিনি ভাজি দিম। এতিয়া ইয়াতে মই ইলাইচি দি দিছোঁ আৰু খিচমিচ দি দিছোঁ। ইয়াতে হালধি, নিমখ আৰু সোৱাদ অনুসৰি অলপ চেনি দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিম মই। জুইটো বৰ বেছি দিয়া নাই মই। মাজে মাজে অলপ বঢ়াইছোঁ, অলপ কমাইছোঁ। চাউলটো বেছিকৈ ভাজ খাই গ'লেও খাবলৈ বেয়া লাগিব, সেইকাৰণে বৰ বেছি জুই দিয়া নাই মই। এয়া প্ৰায় হৈ গৈছে মোৰ ভজা। এতিয়া ঢাকনিখনে অকণমান ঢাকি চাউলত পানী দি দিম। পানী বৰ বেছি নিদিওঁ, পোলাওত বেছি পানী হ'লে খাবলৈ বেয়া। সেয়া অলপ পানী দি 2টা চিটি মৰাই মই পোলাও ৰাখি দিম। এয়া মোৰ এতিয়া মাংস বনাবলৈ লৈছোঁ। এয়া মাংস, আলু, পিঁয়াজ আৰু ৰঙালাও যোগাৰ কৰি লৈছোঁ ওচৰতে। আৰু এফালে কেৰাহী পাতি কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈ যোৱাত মই পিঁয়াজ দি দিছোঁ। পিঁয়াজ ভাজি হ'লে মানে অলপ মাংস দি দিম।
তেজপাতো দি দিছোঁ মই তাতে। এয়া মাংসটো মই অলপ অলপকৈ দি ভাজি লৈছোঁ। এতিয়া মাংস আলু দিব পৰা প্ৰায় হৈ গৈছে, সিজিছে আৰু মাংস। ইয়াতে মই নিমখ হালধি দি দিছোঁ আৰু অকণমান সিজিলে মই আলু দিব পাৰিম। আলু দিব পৰা হৈ গ'ল। এতিয়া মই আলু আৰু ৰঙালাও দি দিছোঁ। ৰঙালাও আলু দি অলপ ভাজি লৈছোঁ মই মাংসটো। এয়া পানী দিব পৰা হৈ গ'ল, পানী অলপ দি দিছোঁ। এতিয়া ভালকৈ উতল আহি পানীটো নিজৰ আন্দাজমতে ৰাখি মাংসটো নমাই থৈছোঁ। এয়া চাওক হৈ গৈছে, এয়া চাওক পোলাও মাংস। ভিডিঅ'টো ৰাতি কৰিলোঁ কাৰণে মোৰ ভিডিঅ'টো ইমান ভাল নহ'ল, কিন্তু খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে। পোলাওখিনিতো বহুত টেষ্টি হৈছিলে, মাংসখিনিও ভাল হৈছিলে। মই এয়া মিঠা পোলাও ফাৰ্ষ্ট ফুডভিলাত খাই পাইছিলোঁ, সেই তেতিয়া মানে ফুডভিলাত যিটো টেষ্ট পাইছিলোঁ আজিলৈকে মোৰ সেই টেষ্টটো মুখত লাগি থকা নিচিনাই। মই সেইকাৰণে মিঠা পোলাও খাই ভাল পাওঁ। অকণ অকণ মিঠা, বহুত বেছি নহয় কিন্তু অকণ অকণ মিঠা মানে। আপোনালোকেনো কেনেকুৱা খাই ভাল পায় মোক ক'বচোন। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। মোৰনো ভিডিঅ'টো আজি চাই কেনেকুৱা পালে আপোনালোকে ক'বচোন। প্লিজ 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 মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই।